মই এইখন দোকানৰ পৰা দিনত মানে দুপৰীয়া 3টামান বজাত মানে এটা মই মিঠাই কিনিছিলোঁ, মানে হাৱাই মিঠাই। মিঠাইটোত মানে মই যেতিয়া মানে মিঠাইটো ল'লোঁ, তেতিয়া ছোৱালীটো ৰাতি খোৱাৰ পিছত 10টামান বজাত পেচাব কৰিব যোৱাতে পেচাবৰ লগত মানে কালাৰটো অৰেঞ্জ কালাৰ টাইপত ওলাইছে। পিছত ভাবিছোঁ যে এইটো এনেকুৱা কিবা হৈছে, পিছদিনা আৰু সেইটোৱে হৈছে, মানে আজিলৈ সেইটোৱে প্ৰব্লেম হৈ আছে। তাৰপিছত এইটো কালাৰ, এনেকুৱা কালাৰ, এইটো কালাৰ ওলাইছে। তাৰপিছত আজি মই আহি ধৰিলোঁ, ডক্টৰকো দেখাইছোঁ। ডক্টৰে কৈছে এইটো ফুড পয়জন হৈছে, এইটো মানে কালাৰটো খুব পানী খাব দিব, পানী খোৱাৰ পিছত এনেকুৱা মানে কালাৰটো এই হ'ব। কিন্তু তথাপি মই আজি ইহঁতক আহি ধৰিলোঁ, ইহঁতে মানে অগ্ৰং মগ্ৰং কিবা কানি কৈ মোক এটা কালাৰৰ টেমা ওলাই দিছে। টেমাটো ওলাই দিয়াতে টেমাটোত মানে কি চাওঁ যে কোনো ডেট নাই, একো নাই, এক্সপাইৰী হোৱা বস্তু এটা ওলাই দিছে। তাৰপিছত ধৰাৰ পিছত সিহঁতে পলাল। তাৰ কাৰণে মই ইয়াতে মানে 2-1জন মানুহক ক'লোঁ, সিহঁতে কয় কি বোলে এনেকুৱা অমুক কৰ ভোগ কৰ। মই আৰু এজন মোৰ ভাস্কৰ বণিক্য বুলি মোৰ দাদা হয়, তেখেতৰ ছোৱালীটোৰো ছেইম প্ৰব্লেম, মানে পেট বিষ কৰে, পেচাবৰ লগত এনেকুৱা কালাৰ হ'লে।